বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক দেখুৱাম যদি আপোনাৰ হাতত ভোটাৰ আইডি আছে আৰু আপুনি আপোনাৰ নামটো লিষ্টত বিচাৰি পোৱা নাই তো কেনেকৈ বিচাৰি পাব। আপুনি গুগলত সাৰ্চ কৰিব NBSP বুলি, আৰু NBSP বুলি সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত নেশ্যনেল ভোটাৰ সাৰ্ভিসৰ যিটো অফিচিয়েল ৱেবছাইট এইটো খোল খাই যাব। আপুনি ইয়াতে ক্লিক কৰিব, ৱেবছাইটটোত ক্লিক কৰিব। ৱেবছাইটটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এখন পেজ খোল খাব। আপোনালোকে 2 নম্বৰ যিটো সাৰ্চ ইন ইলেক্টৰেল ৰোল ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এখন পেজ খোল খাব আৰু ইয়াতে আপোনালোকে কন্টিনিউ বুলি ক্লিক কৰিব। কন্টিনিউত ক্লিক কৰাৰ লগে লগে আপোনালোকে চাওক ইয়াত দিয়া আছে সাৰ্চ বাই ডিটেইলছ আৰু দিয়া আছে সাৰ্চ বাই এপিক নাম্বাৰ, মানে ভোটাৰ আইডি নাম্বাৰ দি আপুনি সাৰ্চ কৰিব পাৰিব। তে সাৰ্চ বাই EPIC নম্বৰত আপোনালোকে ক্লিক কৰিব আৰু ইয়াতে ভোটাৰ আইডি নাম্বাৰটো আপোনালোকে ওপৰত এণ্টাৰ কৰি দিব। ভোটাৰ আইডি নাম্বাৰটো এণ্টাৰ কৰাৰ লগে লগে তাৰপিছত আপোনালোকে সিলেক্ট ষ্টেট ফ্ৰম লিষ্টৰ পৰা ষ্টেটটো সিলেক্ট কৰি ল'ব আৰু তাৰপিছত আপোনালোকে ইয়াতে কেপচাটো ফিল আপ কৰি দিব। কেপচা ফিল আপ কৰি আপোনালোকে সাৰ্চত ক্লিক কৰি দিব। ইয়াৰ পিছত আপোনালোকে ইয়াতে চাওক ভিউ ডিটেইলছত ক্লিক কৰিব। ভিউ ডিটেইলছত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত গোটেইখিনি তথ্য আহি যাব। আপোনাৰ ভোটৰ কোনটো ষ্টেটত আছে, কোনটো সমষ্টিত আছে, কোনটো জিলাত আছে, আপোনাৰ নাম, আপোনাৰ জেণ্ডাৰ, তাৰপিছত আপোনাৰ ভোটাৰ আইডি নাম্বাৰ, আপোনাৰ দেউতাৰ নাম, গোটেইখিনি তথ্য আপোনালোকৰ সন্মুখত আহি যাব। ইয়াৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰি তললৈ আহিব। স্ক্ৰল ডাউন কৰি তললৈ আহিব আৰু আপুনি ইয়াতে চাব আপোনাৰ কেন্দ্ৰ নম্বৰ, কোনটো কেন্দ্ৰত আপোনাৰ ভোটটো আছে। তাৰপিছত আপুনি সেই কেন্দ্ৰ নম্বৰৰ ভোটাৰ লিষ্টখন ডাউনলোড কৰি ল'ব আৰু তাৰপিছত আপোনাৰ চিৰিয়েল নম্বৰ দিয়া আছে, এই চিৰিয়েল নম্বৰটো দি আপুনি ভোটাৰ লিষ্টৰ পৰা আপোনাৰ নাম বিচাৰি আপোনাৰ ভোটাৰ লিষ্টত থকা আপোনাৰ নামটো বিচাৰি পাব। তাৰপিছত ইয়াতে চাওক প্ৰিণ্ট, আৰু আপোনালোকে তলত দেখা পাইছে যে ইয়াত প্ৰিণ্ট অপশ্যনটো আছে, প্ৰিণ্ট ভোটাৰ ইনফৰমেশ্যন। ইয়াতে আপোনালোকে ক্লিক কৰিব আৰু এই পেজখন আপোনালোকৰ ডাউনলোড হৈ যাব PDF মোডত, আৰু এইখন আপোনালোকে প্ৰিণ্ট আউট কৰি আপোনাৰ ভোটাৰ লিষ্টত কোনটো ভোটাৰ লিষ্টত আপোনাৰ নাম আছে গোটেইখিনি আপুনি বিচাৰি পাব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো অন কৰি থ'ব যাতে ইয়াৰ পিছৰ ভিডিঅ'টো প্ৰথমে আপোনালৈ আহে। থেংক ইউ ফৰ ৱাচিং।